হেল্ল' ষ্টুডেণ্টছ, এইকেইদিন বহুতো ষ্টুডেণ্টে আমাক এনেদৰে প্ৰশ্ন কৰি আছে যে আমি যদি এই 3 মাহ ভালকৈ পঢ়োঁ, এই 3 মাহ পঢ়ি আমি ভাল এটা ৰিজাল্ট কৰিব পাৰিমনে? 80% বা 85% ফাৰ্ষ্ট ডিভিজন ষ্টাৰ্ছ আদি মাৰ্কছ আমি আনিব পাৰিমনে? এইসকল ষ্টুডেণ্টছৰ কাৰণে আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। লগতে যদি কোনোবা পেৰেণ্টছে এই ভিডিঅ'টো চাই আছে, আপোনাৰ বাবেও ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। যদি আপুনিও এটা সপোন দেখি আছে আপোনাৰ সন্তানক এটা ভাল ৰিজাল্ট কৰাব বুলি, ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম কথা হ'ল তোমালোকে এই 3 মাহ ভালকৈ পঢ়িলে 80%, 85% ফাৰ্ষ্ট ডিভিজন ষ্টাৰ মাৰ্ক পোৱাটো সম্ভৱ হয়। কিন্তু কেনেদৰে? তাতে কেইটামান কণ্ডিশ্যন আছে। তোমালোকে যদি এই কণ্ডিশ্যনবিলাক ভালকৈ ফ'ল' কৰা, তেন্তে তোমালোকে 80% পোৱাটো সম্ভৱ হয় এই 3 মাহ ভালকৈ পঢ়া-শুনা কৰি। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম কথাটো হ'ল তুমি এই 3 মাহ ভালদৰে পঢ়িব লাগিব। আৰু 3 মাহ যে পঢ়িবা, কি পঢ়িবা, কেনেদৰে পঢ়িবা, ক'ৰ পৰা পঢ়িবা, এইখিনি বেছি ডিপেণ্ড কৰিব তোমাক 80% পাবৰ বাবে। তো ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম কথা হ'ল তোমালোকে যদি ভাবা এই 3 মাহ ভালকৈ পঢ়ি ভাল এটা ৰিজাল্ট কৰিবা, তেন্তে প্ৰথমে তোমালোকে ভাল এটা গাইডেন্স ফ'ল' কৰিব লাগিব। তোমালোকে যি নোটছ, যি গাইডেন্সৰ পৰা পঢ়িলে পৰীক্ষাত কমন নাহিবও পাৰে। গতিকে তোমালোকে ফাৰ্ষ্ট কথাটো হৈছে ভাল গাইডেন্স ফ'ল' কৰি যদি তোমালোকে পঢ়া 80 পোৱাটো সম্ভৱ হয়। তো এতিয়া তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিছে, বা পেৰেণ্টছে যদি চাইছে আপোনাৰ মনতো চাগে নিশ্চয় প্ৰশ্ন আহিছে যে আপোনালোকে ভাল গাইডেন্স কেনেকৈ সন্ধান পাব। তাৰ বাবেও আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ স্মাৰ্ট ষ্টাডি গ্ৰুপে HS 2026ৰ কাৰণে অল ছাবজেক্টৰ বাবে কমন নোটছ আৰু মডেল কুৱেশ্যন আনচাৰ প্ৰস্তুত কৰিছে। আমাৰ নোটছসমূহ পঢ়ি যোৱা বছৰো বহুতো ছাত্ৰ-ছাত্ৰীয়ে 80, 85, 95 মাৰ্কছ পাবলৈ সক্ষম হৈছিল। তো তোমালোকে যদি ল'ব বিচাৰা, তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6900765571 এই নাম্বাৰত তোমালোকে যোগাযোগ কৰি লৈ ল'বা। আমি দিয়া PDF খিনি যদি তোমালোকে ভালকৈ পঢ়া, তোমালোকে 100% চিয়ৰ কমন পাই যাবা HS 2026ত। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি আমাৰ গাইডেন্সখিনি ল'ব বিচাৰা, তেন্তে তোমালোকে 6খন ছাবজেক্টত যদি লোৱা 400 টকা পে'মেণ্ট কৰিব লাগিব। আৰু কোনোবাই যদি এখন বা দুখন ল'ব বিচাৰা, ছিংগলকৈ ল'ব বিচাৰা, তেনেহ'লে 99 পাৰ ছাবজেক্ট হ'ব। এই গাইডেন্সসমূহ কেৱল ইংলিছ আৰু আছামিজ ষ্টুডেণ্টসকলৰ বাবে, আৰু লগতে এই গাইডেন্সসমূহ PDF আকাৰে হোৱাটছআপত চেণ্ড কৰি দিয়া হ'ব। তো তোমালোকে যদি ল'ব বিচাৰা, এতিয়াই যোগাযোগ কৰা। আৰু তোমালোকে এই নোটছসমূহ কালেক্ট কৰি ভালদৰে যদি এই 3 মাহ পঢ়া-শুনা কৰা, কনচেপ্টবোৰ ক্লিয়াৰ কৰি যদি পঢ়া-শুনা কৰা, তেন্তে এই 3 মাহত 80% পোৱা সম্ভৱ হয়, 100% চিয়ৰ হয়। তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িলে তোমালোকৰ এই নোটছসমূহৰ পৰা কমন পৰিব। তো আজিৰ ভিডিঅ'টোত এই আপডেটখিনিয়ে আছিল। আশা কৰোঁ এই আপডেটসমূহ বহুতো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে, যিহেতু পৰীক্ষাৰ মাত্ৰ 3 মাহ সময় বাকী আছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। থেংকছ ফৰ ৱাচিং।